তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপুনি কেনেকৈ গুগল বা ক্ৰম ব্ৰাউজাৰৰ পৰা যিকোনো এটা ফটো 1 ছেকেণ্ডৰ ভিতৰত ডাউনলোড কৰিব পাৰে। যিকোনো ফটো, মানুহৰে হওক বা ফলোৱাৰে হওক বা গৰু ছাগলী যিকোনো ফটো বা ঘৰৰে ফটো হওক, আপুনি 1 ছেকেণ্ডৰ ভিতৰত কেনেকৈ ডাউনলোড কৰিব পাৰে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, ভিডিঅ'টো সকলোখিনি দিয়া আছে। তো বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো প্ৰথমতে ফটো এটা ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ থাকিব লাগিব। যেনে মোৰ এতিয়া মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ম। ক্ৰম ব্ৰাউজাৰটো অপেন হোৱাৰ পিছত আপোনালোকৰ দেখিবলৈ অসুবিধা হৈছে, সেইকাৰণে মই মোবাইলৰ স্ক্ৰীনটো ৰোটেট কৰি ল'লোঁ। এতিয়া আপুনি ভালকৈ ক্লিয়াৰলি দেখা পাব। তো সাৰ্চ বাৰত গৈ আমি এতিয়া যিকোনো এটা ফটোৰ নাম টাইপ কৰিম। যেনে মই এতিয়া টাইপ কৰিম বেবী, অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ ফটো। তো এইটো টাইপ কৰাৰ পিছত এতিয়া বেবীৰ বহুতখিনি ফটো আহিব, তাতে শ্ব' কৰি আছে। তাৰপিছত অলপমান স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব তাতে ইমেজ বুলি এটা অপশ্যন দিয়া আছে। সেই ইমেজটোত এবাৰ ক্লিক কৰি দিয়ক। তাৰপিছত স্ক্ৰল ডাউন কৰি থাকক, তলৰ ফালে টানি থাকিলে আপোনালোকে বহুতখিনি ফটো দেখিব পাবা বেবীৰ। তো আপোনালোকে যিখন ফটো ডাউনলোড কৰিব বিচাৰে সেইখন ফটোকত টিপ দিয়ক। যেনে মই এইখন ফটো ডাউনলোড কৰিম, এইখনত অলপ সময়ৰ কাৰণে মই ধৰি ৰাখিলোঁ। তাৰপিছত কিছুমান অপশ্যন এতিয়া শ্ব' হ'ব, আপোনালোকে তলৰ ফালে চাওক। এতিয়া একদম তলৰ ফালে চাব, ডাউনলোড ইমেজ বুলি এটা লিংক দিয়া আছে, আপোনালোকে সেইটোত ক্লিক কৰি দিয়ক। সেইটোত ক্লিক কৰাৰ লগে লগে এতিয়া ডাউনলোড ফাইল এগেইন, মানে মোৰ আগতে এটা ফটো ডাউনলোড কৰা আছে, সেইকাৰণে সেইটো শ্ব' কৰিছে। তো ডাউনলোড হৈ গ'ল। আপোনালোকে ফটোটো আপোনাৰ গেলাৰীত গৈ চাব পাৰে। আপুনি ঠিক একে নিয়মেৰে আকৌ বেলেগ বেলেগ ধৰণৰ ফটো ডাউনলোড কৰিব পাৰে। যেনে মই আৰু এটা উদাহৰণ দি আছোঁ। যেনে মই এইবাৰ সাৰ্চ বাৰত গৈ হাউচ পিক বুলি সাৰ্চ কৰিম, অৰ্থাৎ ঘৰৰ পিক। তো সাৰ্চ কৰাৰ লগে লগে বহুতখিনি পিক এতিয়া শ্ব' হৈ আছে। তো আপুনি ইমেজত গৈ ক্লিক কৰক আৰু চেম প্ৰচেছেৰে যিটো ফটো আপোনাৰ ভাল লাগে, যেনে মই এইটো ফটোকত অলপ সময়ৰ কাৰণে ধৰি ৰাখি দিলোঁ। তাৰপিছত এনেদৰে অপশ্যন শ্ব' হ'ব আৰু আপুনি তলৰ ফালে গ'লে ডাউনলোড ইমেজ এই অপশ্যনটো পাই যাব, তাতে ডাউনলোড কৰিব পাৰিব। তো এনেদৰে আপুনি সকলো ধৰণৰ ফটো ডাউনলোড কৰিব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। থেংক ইউ।